নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল সুমিত্ৰা ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অন্য এটা ৰেচিপি আৰু সেয়া হৈছে ভেজ পোলাও লগতে চিম্পল পনীৰ ৰেচিপি। সকলোতো ৰেষ্টুৰেণ্টৰ খাই ভাল পায়, ইভেন ময়ো বহুত ভাল পাওঁ ৰেষ্টুৰেণ্টৰ খাই। সেয়ে ভাবিছোঁ আজি অলপমান ৰেষ্টুৰেণ্ট ষ্টাইলত বনাই দেখুৱাম আপোনালোকক, কিন্তু মই কোনো ধৰণৰ মছলা আৰু ফুড কালাৰ ইউজ নোহোৱাকৈ। মূলতে আমি বেছি দেৰি কথা নাপাতোঁ আৰু আগবাঢ়োঁ আমাৰ পাকঘৰলৈ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে আৰু ভিডিঅ'টো প্লিজ শেষলৈকে এবাৰ চাব। প্ৰথমে আমি ভেজ পোলাওটো বনাই লওঁ। ভেজ পোলাওৰ কাৰণে পিঁয়াজ, খিচমিচ, কাজু, ফ্ৰেঞ্চবিন, গাজৰ আৰু লগতে তেজপাত 2খন। বাসমতিটো মই আগতীয়াকৈ অকণমান সময়ৰ কাৰণে তিয়াই ৰাখিছোঁ আৰু লগতে মই ইউজ কৰিম বাটাৰ। ইয়াতে মই পনীৰ 100 গ্ৰাম ইউজ কৰিছোঁ আৰু বিলাহী পিয়ৰি মই আগতীয়াকৈ বনাই ৰাখিছোঁ। ইয়াতে পিঁয়াজ, আদা, নহৰু, পনীৰ অকণমান গুড়া কৰি ৰাখিছোঁ, ধনিয়া আৰু কেচাপ। আৰু মই শেষত ফ্ৰেছ ক্ৰীম ইউজ কৰিম আমুলৰ, লগতে অকণমান বাটাৰ ইউজ কৰিম। বলক তেন্তে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আমাৰ আজিৰ ৰেচিপি। এয়া চাওক, আমাৰ পনীৰ ৰেচিপিটো অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া আমি ইয়াতে ফ্ৰেছ ক্ৰীমটো এড কৰি দিম। কিমান ধুনীয়া কালাৰ আহিছে। ক্ৰীমটো এড কৰি দিয়াৰ লগে লগে আমাৰ যিটো গ্ৰেভি হয় সেইটো খুব ক্ৰিমি হ'ব। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে মই ইয়াতে কোনো ধৰণৰ মছলা আৰু ফুড কালাৰ ইউজ কৰা নাই। এই শেষত একেবাৰে এতিয়া ধনিয়া এড কৰি দিম। আমাৰ পনীৰ ৰেচিপিটো হৈয়ে গৈছে অলমষ্ট। বলক তেন্তে আমি এতিয়া ছাৰ্ভ কৰোঁ। এয়া চাওক, আজি আমাৰ ডিছ ৰেডি হৈ গৈছে, ভেজ পোলাও আৰু চিম্পল পনীৰ ৰেচিপি। কিমান ধুনীয়া কালাৰ আহিছে। খুব সহজ হয়, ইমান টান একো নহয়। এবাৰ আপোনালোকে ঘৰতে ৰান্ধি চাবচোন কেনেকুৱা লাগে, কিন্তু মছলা আৰু ফুড কালাৰ ইউজ নোহোৱাকৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মই এনেদৰেই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিম। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। বাই বাই।